Welcome to my YouTube channel. মোৰ নাম হ'ল পংকজ্যোতি কছাৰী। মই আজি আপোনালোকক চন্দন পুলি কেনেকৈ ৰুব লাগে, কিমানটো দূৰত্বত ৰুব লাগে, এই সকলো কথা এই ভিডিঅ'টোৰ জৰিয়তে জনাম। এইটো আপোনালোকে চন্দন পুলি দেখিবলৈ পাইছে। ইয়াত আপোনালোকে দেখিছে ৰঙা পাতৰ গছ ৰুই দিছোঁ। কাৰণ চন্দন গছক বেলেগ গছৰ সহায়ৰ প্ৰয়োজন হয় ডাঙৰ হওঁতে। যিহেতু চন্দন গছ অৰ্ধপৰজীৱী উদ্ভিদ বুলি কোৱা হয়, সেইকাৰণে ইয়াত ৰঙা পাতৰ গছ দিয়া হৈছে। আৰু ইয়াৰ 5 ফুট আঁতৰত বেলেগ গছ ৰুব লাগে, কিন্তু মই ইয়াত ৰোৱা নাই, কাৰণ ইয়াত তামোল পুলি যিহেতু আছে ওচৰে পাজৰে। মই যোনটো চন্দন পুলি আনিছিলোঁ সেইটো হৈছে বগা চন্দন। চন্দন সাধাৰণতে দুই প্ৰকাৰৰ থাকে, এটা হৈছে ৰঙা চন্দন আৰু এটা হৈছে বগা চন্দন। এইটো আমি যোনটো আনিছোঁ বগা চন্দন হয়। এইটো আমাৰ ইয়াৰ মাটিৰ কাৰণে উপযোগী। আমাৰ ইয়াৰ মাটিত হয়, ৰঙা চন্দনটো আমাৰ ইয়াৰ মাটিৰ কাৰণে উপযোগী নহয়। চন্দন পুলি ৰুবৰ কাৰণে আপোনালোকে গাঁতটো যেতিয়া খান্দে, সেইটো এটা কথা মনত ৰাখিব যে 2 ফুট দ আৰু 2 ফুট বহল হ'ব লাগে গাঁতটোত। তাৰপাছত আপুনি তাত গোবৰ আৰু মাটি মিক্স কৰি তাত আপুনি ৰুব পাৰে। মই যোনকেইটা বগা চন্দনৰ পুলি আনিছিলোঁ সেইকেইটা 170 টকাকৈ দি আনিছিলোঁ। আৰু যিহেতু জানে আপোনালোকে বগা চন্দন কিমান মূল্যৱান গছ হয়, সেইকাৰণে ইয়াৰ পুলিও যথেষ্ট দাম। চন্দন গছৰ পৰা বিভিন্ন ধৰণৰ ঔষধ, চাবোন ইত্যাদি বস্তুবিলাক প্ৰস্তুত কৰা হয়। এজোপা চন্দন গছ ৰুলে আপুনি 14-15 বছৰমানৰ পাছত আপুনি বিক্ৰী কৰিব পাৰে। এজোপা চন্দন গছৰ পৰা আপুনি 5-6 লাখ ইনকাম কৰিব পাৰে। যিহেতু চন্দন গছজোপা কেজি চিষ্টেমত বিক্ৰী কৰা হয়, গতিকে 1 কেজিত যদি 3000-4000 টকা হ'বলৈ হয়, তেতিয়া আপুনি ভাবক এজোপা গছত কিমান কেজি ওলাব আৰু কিমান টকা আপুনি তাৰ পৰা লাভ কৰিব পাৰে। এটা চন্দন পুলিৰ পৰা আনটো চন্দন পুলি আপোনালোকে প্ৰায় 10 ফুট দূৰত ৰুওক, আৰু 2টা চন্দন পুলিৰ মাজত আপোনালোকে বেলেগ এজোপা গছ ৰুওক। কিন্তু এটা কথা চাব যাতে চন্দন পুলিটোতকৈ সিটো পুলি বেছি ডাঙৰ হ'বলৈ নাপায়। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।